ধৈৰ্য ধৰি কিনে ভিডিঅ'টো চাবা কাৰণ এইটো কিন্তু ট্ৰেভেলিং ভিডিঅ' নহয়। 3 2 1 গো। আমি আজিৰ পৰা ভালনে সকলোৰে আশা কৰোঁ ভালে আছে। আৰু আজিৰ ভিডিঅ'টো হ'ব গৈছে অলপ স্পেচিয়েল কাৰণ আজি হ'ল টিচাৰ্ছ ডে, শিক্ষক দিৱস। আৰু পোনপ্ৰথমে মই সকলো শিক্ষাৰ্থীকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু বহুত বেছি ধন্যবাদ আপোনালোকৰ এইখিনি শিক্ষাৰ বাবে আজি হয়তো এইখিনি ষ্টেজত আছোঁ। আৰু আপোনালোকক শিক্ষক দিৱসৰ এটা সৰুকৈ এটা ভিডিঅ' দিওঁ, তাৰমানে ডিটেইলছত আৰু কিহৰ কাৰণে আমি পালন কৰোঁ শিক্ষক দিৱস। ধৈৰ্য ধৰি কিনে ভিডিঅ'টো চাবা কাৰণ এইটো কিন্তু ট্ৰেভেলিং ভিডিঅ' নহয়। তো কিবা ভুল চুল হ'লে কৈ দিব। শিক্ষক দিৱস পালন কৰা হয় ডক্টৰ সৰ্বপল্লীদেৱ ৰাধাকৃষ্ণৰ জন্মদিন উপলক্ষে। তো তেখেত আছিল এজন মহান ফিল'চফাৰ আৰু লগতে এজন ভাৰতৰ শিক্ষক। আৰু তেখেতে পলিটিক্স জইন কৰাৰ আগত 40 বছৰ শিক্ষকতা কৰিছিল। 40 বছৰ শিক্ষকতাই কৰিছিল তেখেতে পলিটিক্স জইন কৰাৰ আগত। আৰু তেখেত অক্সফৰ্ড ইউনিভাৰ্চিটিৰ মানে লেকচাৰাৰ আছিল। তো অক্সফৰ্ড ইউনিভাৰ্চিটিটো জানেই ৱৰ্ল্ডৰ টপ ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটি, তো তাতে তেখেতে লেকচাৰাৰ আছিল। কিতাপ পঢ়ি ভাল পোৱা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুতনি গাঁৱত। তো তেখেতৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। আৰু সৰ্বপল্লী নামটো তেখেতে পাইছিল তেখেতৰ বংশধৰৰ পৰাই। সৰ্বপল্লী গাঁৱৰ পৰা আহিছিল তেখেতে, তো তেখেতৰ বংশধৰৰ পৰাই পাইছিল। আৰু সেইকাৰণে তেখেতে নিজৰ নামৰ আগতো সৰ্বপল্লীয়ে মানে লিখিছিল আৰু নিজৰ গাঁওখনৰ নাম যাতে তেখেতৰ নামৰ লগত থাকে। আৰু তিৰুতনি তিৰুপতি মানে সেনেকুৱা তীৰ্থস্থানৰ মাজতে তেখেতৰ মানে পঢ়া পাতি হৈছিল আৰু তেখেতে বসবাস কৰিছিল। তো তেখেতে সৰুৰ পৰাই পঢ়াত বহুত মানে আগ্ৰহী আছিল আৰু তেখেতে স্কুলিং কৰিছিলে মিছনাৰী স্কুলৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিছিল তেখেতে মাদ্ৰাছ ৱেষ্টাৰ্ণ কলেজৰ পৰা। আৰু তেখেতৰ ফিল'চফিত ইমান ইণ্টাৰেষ্ট নাছিল আৰু তেখেতৰ কাজিন এজনে তাৰমানে ফিল'চফিত মাষ্টাৰ্ছ কৰিছিল। আৰু তো তেখেতৰ কাজিনজনৰ কিতাপবিলাক তেখেতক দি দিছিল। তো তেতিয়াৰ পৰাই তেখেতৰ এটা ইণ্টাৰেষ্ট বাঢ়িল আৰু ফিল'চফিৰ প্ৰতি কিতাপবিলাক পঢ়ি কিনে। তো সেই কিতাপবিলাক পঢ়িয়ে তেখেতে মানে ভাবিলে যে আগৰ মানে পঢ়া পাতিখিনি মই ফিল'চফিতে কৰিম আৰু তেতিয়া মিছনাৰী স্কুলবিলাকক মানে বেছিভাগেই খ্ৰীষ্টান প্ৰফেচাৰবিলাক আছিল আৰু সেইসকল শিক্ষকসকলে তাৰমানে হিন্দুজিমক আৰু ক্ৰিটিচাইজ কৰিছিল বহুত। আৰু যিটো মানে সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ মানে ভাল লগা নাছিল। তো তেখেতে এইবিলাক ইমান ভাল নাপাইছিল আৰু সেইকাৰণে তেখেতে ফিল'চফিক সদায় প্ৰটেক্ট কৰিছিল। তেখেত যদিও হিন্দু আছিল তেখেতে মানে বেলেগৰ টিচাৰৰ নিচিনা বেলেগ ধৰ্মবিলাকক কেতিয়াও মানে ক্ৰিটিচাইজ কৰা নাছিল আৰু কেতিয়াও নেগলেক্ট কৰা নাছিল। সকলোকে সমানভাৱে 16 বছৰ বয়সতে চেবাকামু নামৰ ছোৱালী এজনীৰ লগত বিয়া হৈছিল। আৰু তেখেতে মাদ্ৰাছী মিছন স্কুলৰ পৰা ফিল'চফিত মানে ডিগ্ৰী কমপ্লিট কৰি তাতে টিচিং ষ্টাৰ্ট কৰিছিল। আৰু তেতিয়াৰ পৰা টিচিং কেৰিয়াৰ আৰম্ভ হৈ গৈছিল। তেখেতে ইউনিভাৰ্চিটি অফ মাইচৰত ফিল'চফি পঢ়াব গৈছিলে। আৰু লগতে তেখেতে এখন কিতাপো লিখিছিল যিখন নাম হ'ল দ্য ফিল'চফি অফ ৰবীন্দ্ৰনাথ টেগোৰ, আৰু যিখন তাৰমানে সমগ্ৰ বিশ্বতে তাৰমানে ফেমাছ হৈ গৈছিল আৰু যিখনে তাৰমানে ফিল'চফিক দৰ্শাইছিল। আৰু ডক্টৰ সৰ্বপল্লীদেৱ ৰাধাকৃষ্ণদেৱে গোটেই বিশ্বখনকে তাৰমানে এখন বিদ্যালয়ৰ ওপৰত চাইছিল আৰু সেই সময়ত। আৰু তেখেতৰ তাৰমানে এইটো ধাৰণা আছিল যে শিক্ষাৰ দ্বাৰাই মানুহৰ জীৱনত মানে উন্নতি হয় আৰু শিক্ষাৰ দ্বাৰাই মানুহে বহুত জ্ঞান লাভ কৰে আৰু তেখেতৰ সেইখিনি তাৰমানে ধাৰণা আছিল। তাৰে পিছত আহিল তেখেতৰ পলিটিক্সৰ কেৰিয়াৰ আৰু তো তেখেতে পলিটিক্সৰ 1962 চনত প্ৰেছিডেণ্ট আছিল। তো পলিটিক্সৰ কেৰিয়াৰত থাকোঁতে তেখেতে ইণ্ডিয়ান কালচাৰক সদায় ছাপোৰ্ট কৰিছিল আৰু মানে ৱেষ্টাৰ্ণ কালচাৰে যেনেকৈ দাবাই ৰাখিছিল ইণ্ডিয়ান কালচাৰক, তো সেইটো তেখেতে হ'ব দিব খোজা নাছিল। তেখেতে সদায় ছাপোৰ্ট কৰিছিল ইণ্ডিয়ান কালচাৰক। আৰু এতিয়া 1962 চনত ইণ্ডিয়াৰ প্ৰেছিডেণ্ট আছিলে। তো তেখেতৰ লগকেইজনে কৈছিল আৰু যে আপোনাৰ জন্মদিনটো আমি মানে পালন কৰিব বিচাৰোঁ। তো তেখেতে কৈছিল যে মোৰ জন্মদিনটো কেৱল মোৰ কাৰণেই হ'ব নালাগে, তাৰমানে ময়ে অকল চেলিব্ৰেট কৰিব নিবিচাৰোঁ, সমগ্ৰ শিক্ষককে চেলিব্ৰেট কৰিব লাগে, মানে সমগ্ৰ শিক্ষকে যদি চেলিব্ৰেট কৰে সেইটোৱে মই বিচাৰোঁ, তেতিয়াহে মই বেছি গৰ্বিত হ'ম আৰু সেনেকৈ তেখেতে মানে সেই ফ্ৰেণ্ডছখিনিক কৈছিল আৰু। তো সেইকাৰণে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। সেইদিনা ফাৰ্ষ্ট শিক্ষক দিৱস পালন কৰা হৈছিল। তো সেইদিনাৰ পৰা আজিলৈকে আৰু শেষলৈকে সদায় পালন কৰি থাকিব 5 ছেপ্টেম্বৰ তাৰিখে। আৰু মহান ব্যক্তি কিছুমানে কৈছে যে আমি যেতিয়ালৈকে জিন্দা থাকোঁ সদায় জ্ঞান আহৰণ কৰিব লাগে। কাৰণ জ্ঞান আহৰণ কৰিলে কি হয়, বহুত বস্তু ধৰি লওক নাজানা বস্তু শিকিব পাৰি। আৰু সেইখিনিয়ে মেইন শিক্ষাৰ সেইখিনিয়ে মেইন শিক্ষা আমাক সেইকাৰণে লাগে। আৰু মই নিজে পাৰ্চনেলি বিলিভ কৰোঁ যে এতিয়াও মই শিকি আছোঁ, কাৰণ শিক্ষাৰ কেতিয়াও শেষ নাই আৰু শিক্ষা মানুহক বহুতেই বেছি প্ৰয়োজন। তো এইখিনি আছিল আজিৰ থুলমূল কৰি আৰু যিখিনি পাৰিছোঁ মই মানে আহৰণ কৰিব, যিখিনি পাৰোঁ মই ৰিচাৰ্চ কৰি কিনে অকণমান আপোনালোকক জাষ্ট ক'ব চেষ্টা কৰিছোঁ আজি শিক্ষক দিৱস হিচাপে। আৰু এতিয়া টাইম বাজিল 3টা, তো এলাৰ্ম বাজি গ'ল, এতিয়া যাম ক্লাছত। তো আশা কৰিম ময়ো যাতে এনেকৈ ভালদৰে শিকাই যাব পাৰোঁ ষ্টুডেণ্টছখিনিক আৰু ময়ো যাতে এনেকৈ শিকিব পাৰোঁ। তো এতিয়া ব'লক ক্লাছলৈকে যাওঁ, ভিডিঅ'টো তাতে শেষ কৰিম। 3 2
1 go madam কিনো ঘটনা আৰু এনেকৈ কেক চেক কাটিলোঁ এতিয়া মিঠাই চিঠাই দি আছে আৰু এতিয়া অলপ ষ্টুডেণ্টখিনি কিবা এটা প্ৰমিছ কৰা ৰ'বকচোন চাওকচোন আমি আজিৰ পৰা সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ এইখিনি হ'ল ষ্টুডেণ্টখিনিৰ মৰম চাওক ঘৰত যাই খুলিম দে তাতেহে বহুত ভাল ছাৰপ্ৰাইজ দিলে ষ্টুডেণ্টছখিনিৰ ফালৰ পৰা আৰু পেৰেণ্টছৰ ফালৰ পৰা ত' বহুতেই বেছি লাকি এনেকুৱা পেৰেণ্টছ আৰু ষ্টুডেণ্ট পাইছোঁ ত' ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব খালি কৰি লওক থেংক ইউ ছ' মাছ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় এখন বাই বাই